তো গাইছ মই আহি পালোঁ জলপৰী ধাবা আৰু বৰ্তমান মই জলপৰী ধাবাতে আছোঁ আৰু আজি ইয়াতে ডিম্পুদা আহি আছে। তো ভিতৰত যাই ভিতৰৰ পৰিৱেশটো আমি আপোনালোকক ভালকৈ দেখাই আছোঁ। তো চাই থাকক, ভিতৰত যাই আছোঁ। তো ডিম্পুদা কেনেকুৱা লাগিল আহি? এই মজা, ধুনীয়া বনাইছে, একদম আল্টিমেট। আগতে আহি পোৱা নাছিলোঁ, আগতে এই ৰাস্তাৰে যাওঁ, সোমাই পোৱা নাছিলোঁ, আজি সোমাই বহুত ভাল লাগিল। তো হে গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুঞ্জিত ব্লগছ। তো আজি হৈছে বিশ্বকৰ্মা পূজা আৰু সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি এঠাইত যাই আছোঁ বৰ্তমান, মানে আমাৰ ওচৰতে ধাবা এখন আছে, জলপৰী ধাবা। তো তাত ডিম্পুদা আহি আছে, এণ্ড লগত বিকাশ আছে। তো বিকাশ কেনে? একদম মজা। আজি ফাৰ্ষ্ট টাইম লগ কৰিম ডিম্পুদা। মোৰ ছেকেণ্ড টাইম হ'ব আজি, মানে আগতে একবাৰ লগ কৰিছোঁ ডিম্পুদাক, কাপলা বিলত আহিছিল। তো আজি ছেকেণ্ড টাইম। তো ভিডিঅ'টো চাই থাকক সকলোৱে, স্কিপ নকৰাকৈ এণ্ড শেষলৈকে চাব। তো মজা হ'ব, মজা। তো গাইজ, এইখন হৈছে আমাৰ বুনিয়াকুছি বজাৰ আৰু ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। বুনিয়াকুছি বজাৰখন মই আগতে কেতিয়াও দেখুওৱা নাই তেনেকৈ। তো আজি চাই লওক বজাৰখন ধুনীয়াকৈ। তো পূজাৰ কাৰণে দোকান চোকান সিমান খোলা নাই, তো খুলিব অলপ দেৰিকৈ। তো আৰু এইটো চিধা যিটো ৰাস্তা দেখা পাইছে সেনেকৈ ধাবা যাব পাৰি। তো আমৰিখোৱা এইফালে যাব পাৰি সেনেকৈ। তো আমি সেনেকৈ নাযাওঁ, আমি সৰ্থেবাৰী এইফালে যাম। তো চাই থাকক ভিডিঅ'টো। আৰু এইখন হৈছে আমাৰ ৰাসখোলা, আৰু ইয়াতেই ৰাস হয়, বুনিয়াকুছিৰ ৰাস। আৰু এইবাৰ হয়নে নহয় গম নাপাওঁ বাৰু, যাবাৰো নহ'লে। তো গাইজ, এইখন হৈছে আমাৰ সৰ্থেবাৰী বজাৰ। আৰু সৰ্থেবাৰীটো সকলোৱে জানেই, যাক কাঁহ শিল্প নগৰী বুলি কোৱা হয়। আৰু আমাৰ এই সৰ্থেবাৰীতে কাঁহৰ বস্তুবোৰ বনোৱা হয়। তো এইবিলাক কাঁহ সকলো ফালে কাঁহৰে দোকান দেখা পাইছে, সকলো কাঁহৰ বাচন বৰ্তনৰ দোকান। তো ইয়াতে কাঁহৰ দামটো বহুত কমতে পাই যাব ইয়াতে আহিলে, আৰু অৰিজিনেল কাঁহ পাব একেবাৰে। তো আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। কাঁহ পিতলৰ যিবোৰ সামগ্ৰী লাগে, পিতলৰো পাব, কাঁহৰো পায়। বিশেষকৈ কাঁহৰ কাৰণে বিখ্যাত হয় সৰ্থেবাৰী। তো গাইছ, মই আহি পালোঁ জলপৰী ধাবা আৰু বৰ্তমান মই জলপৰী ধাবাতে আছোঁ। আৰু আজি ইয়াতে ডিম্পুদা আহি আছে। তো ভিতৰত যাই ভিতৰৰ পৰিৱেশটো আমি আপোনালোকক ভালকৈ দেখাই আছোঁ। তো চাই থাকক, ভিতৰত যাই আছোঁ। এণ্ড মোৰ লগত আছে আজি বিকাশ। তো এক্সাইটেড, বহুত এক্সাইটেড হৈ আছোঁ আমি ডিম্পুদা লগ কৰিম আজি ফাৰ্ষ্ট টাইম মানে মোৰ ছেকেণ্ড টাইম হ'ব। তো চাই থাকক ভিডিঅ'টো। তো ভিতৰত যাই আছোঁ এতিয়া, তো দেখাই আছোঁ ৰ'ব অলপমান, ভিতৰৰ পৰিৱেশটো চাই লওক। আৰু গাছ, মই ধাবাখনৰ ভিতৰত সোমাই আহিলোঁ। আৰু সেইটো যে ঘৰটো দেখা পাইছে মাজত, সেইটো মানে পানীৰ মাজত বনোৱা হৈছে। আৰু সেই ঘৰটোৱে উদ্বোধন কৰিব আজি ডিম্পুদা আহি আছে এতিয়া। তো ভিতৰত যাওঁ ব'লক ঘৰটোৰ। তো গাছ, মই ঘৰটোৰ ভিতৰত যাই আছোঁ, মানে যোনটো ঘৰ আজি ডিম্পুদা উদ্বোধন কৰিব আৰু ধুনীয়াকৈ সজাই আছে এতিয়া ঘৰটো। তো ভিতৰত যাওঁ, ভিতৰখিনি দেখাওঁ আপোনালোকক কেনেকুৱাকৈ বনাইছে। তো চাই থাকক, ভিতৰত যাই আছোঁ। তো গাইছ, মই বৰ্তমান আছোঁ এই কেবিনটোৰ ভিতৰত, যিটো কেবিন আজি উদ্বোধন কৰিব আহি আছে বৰ্তমান ডিম্পুদা এতিয়ালৈকে আহি পোৱা নাই, আহি আছে। তো এবাৰ কেবিনটো দেখাই দিওঁ ধুনীয়াকৈ। আৰু ইফালে ইহঁতে চব আয়োজন কৰি আছে কেবিনটোৰ। তো কেবিনটো এবাৰ দেখাই দিছোঁ, চাই লওক ভালকৈ। কেবিনটো মানে গাইছ পানীৰ মাজত বনোৱা হৈছে। তো ইয়াত আহিলে আপোনালোকে বঢ়িয়াকৈ এটা পানীৰ মাজৰ পৰা ফিল এটা ল'ব পাৰিব। এণ্ড ইয়াত ধুনীয়াকৈ বহি পেলাই ধুনীয়াকৈ মাছ চাই পেলাই ইয়াতে খাব পাৰিব, যি ইচ্ছা মন যায়, যি অৰ্ডাৰ কৰে। তেনেকৈ বহুত ধুনীয়াকৈ বনোৱা হৈছে এইটো। তো ধুনীয়াকৈ দেখাই লওঁ, এবাৰ চাই লওক ভালকৈ। তো ফাইনেলি মই ডিম্পুদাক লগ পাই গ'লোঁ আজি। আহিলোঁ, খুব ভাল লাগিল। আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা দিলোঁ। বহুত ভাল লাগিল আজি ডিম্পুদাক লগ পাই। মই আজি ছেকেণ্ড টাইম লগ পাইছোঁ, আগতে এবাৰ লগ পাইছিলোঁ, কাপলা বিল আহিছিল না তেতিয়া, কাপলা বিলত লগ পাইছোঁ। তো আজি ছেকেণ্ড টাইম লগ পালোঁ। তো বহুত ভাল লাগিল ডিম্পুদাক লগ পাই। তো কি ক'ব? থেংক ইউ, ভাল লাগিল। এতিয়া যাওঁ ভিতৰত। তো ব'লক আমি ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ। তো এতিয়া আমি ভিতৰত যাই আছোঁ, মানে ডিম্পুদা যিটো কামৰ কাৰণে আহিছে সেই কামটো কৰিব যাই আছে। এণ্ড দেখাই আছোঁ ৰ'ব, চাই থাকক। তো এতিয়া অলপ ডিম্পুদাক সন্মান দি আছে। তো তাৰপিছত ডিম্পুদাই ফিট এডাল কাটিব আৰু উদ্বোধনী কৰিব আৰু এইটো। তো ভিতৰত যাই আছোঁ, তাৰপিছত দেখাই আছোঁ ভিতৰত কি কি কৰে। তো চাই থাকক।
তো ফাইনেলি ফিটা কটা হৈ গ'ল এতিয়া ভিতৰত যাই আছে তো ভিতৰত কি কৰে দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো পানী কম আছে মানে মটৰটো বেয়া হৈছে অকমান আজি আৰম্ভ তো এতিয়া কেক কাটাৰ কাম চলি আছে মানে কেক কাটি আছে ডিম্পু দাই তো দেখাই আছোঁ চাই থাকক তো কেক চেক কাটা হৈ গ'ল তো এতিয়া আমি বাহিৰত যাম মানে বাহিৰত আৰু এটা বস্তু আছে সেইটো দেখাই লওঁ আপোনালোকক তো চাই থাকক আৰু এইটো যে দেখা পাইছে এইটো চব বটলেৰে বনোৱা হৈছে তো এটা বহুত ধুনীয়া লগা হৈছে এইটো সকলোখিনি বটলেৰে কৰা হৈছে আৰু ভিতৰটো বহুত ধুনীয়াকৈ সজাইছে তো ডিম্পুদা কেনেকুৱা লাগিল আহি এই মজা ধুনীয়া বনাইছে একদম আল্টিমেট আগতে আহি পোৱা নাছিলোঁ আগতে ৰাস্তাৰে যাওঁ সোমাই পোৱা নাছিলোঁ আজি সোমাই বহুত ভাল লাগিল আৰু এয়া মোৰ লগত আছে মিন্ময় দা তো মিন্ময় দা কেনেকুৱা লাগিছে এই মজা লাগিছে মই ভবা নাছিলোঁ এনেকুৱা নচাৰিটো চাই বুলি মোবাইল নহয় সৰ্থেবাৰী সৰ্থেবাৰী ন সৰ্থেবাৰী পৰে সৰ্থেবাৰীত তো বহুত ভাল লাগিল লগ পালোঁ আৰু মিন্ময় দাকো লগ পাই বহুত ভাল লাগিল তো কি ক'ব মোৰ ভিউৱাৰ্ছখিনিক হয় আপোনালোকে যোনে চাইছে চেনেল ছাবস্ক্ৰাইব কৰি দিব ভাল ভাল ভিডিঅ' বনাই আৰু মিন্ময় দাৰতো ভিডিঅ'বিলাক চাব সকলোৱে আৰু বহুত ভাল লাগে মিন্ময় দাৰ ভিডিঅ'বিলাকো চাই তো থেংক ইউ মিন্ময় দা তো গাইজ এইফালে পূজা চলি আছে আৰু এইফালে নাগাৰা নাম তো আমিও যাওঁ আৰু ডিম্পুদা গ'লেই তো বেছি টাইম নকৰোঁ আৰু তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিম গাইজ আমি ধাবাৰ পৰা আহি গ'লোঁ আৰু ডিম্পুদা ঘৰত গ'ল তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ লগ পাম নেক্সট ভিডিঅ' তো ভিডিঅ'টো কেনে হ'ল জনাব এণ্ড মোৰ চেনেল যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তো আজিলৈ বাই বাই জয় অসম